কিন্তু প্ৰিয়ংকা আজি কিন্তু বহুত ধুনীয়া লাগিছে কেলেম হাই গাইজ আসাম প্ৰণৱ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ মাজত আকৌ অন্য এটা ভিডিঅ' লৈ আজি মই কলেজ গৈ আছোঁ আজি টিচাৰ্ছ ডে আছে সেইটো কাৰণে টিচাৰ্ছ ডে আপোনালোকক দেখাম বুলি ভাবিছোঁ কলেজত চ' আপোনালোকে ভিডিঅ'টো স্ক্ৰীনলৈকে এনজয় কৰি থাকিব আৰু মই কলেজ যোৱা নাই চ' মই আৰু মোৰ ভাগিনদাই যাব চ' আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব চ' গাইজ এতিয়া মই নয়নৰ ঘৰত আছোঁ এয়া ভিনিয়ে কাম কৰি আছে কাগজ পত্ৰ দেখিছে ন তাৰপিছত নয়ে গা ধুই আছে চ' তাৰপিছত আপোনালোকক গা ধুই ওলাই হৈ যোৱাৰ পাছত তাৰপিছত যাম আৰু চ' এয়া দেখিছে নহয় ভিনিহঁতৰ ঘৰ কিমান ডাঙৰকৈ বনাইছে মজা শ্ৰদ্ধালয় বনাইছে ধুনীয়াকৈ ৰুমবোৰ কিমান ডাঙৰ নয়হঁতৰ ঘৰৰ পৰা সোমাই গৈ আছোঁ ভিতৰলৈ নয়ে কি কৰিছে জানো আনো এয়া নো কৈ দিয়া হ'ল এতিয়া ফাইনেলি হৈ গ'ল এতিয়া হেমলেট ল'লোঁ আনো হ'ল হেমলেট তাৰপিছত এতিয়া মই এটা ল'লোঁ তাৰপিছত এতিয়া যাওঁ চ' গাইজ এতিয়া আমি গৈ আছোঁ তাৰপিছত তোমালোকক জেগাবোৰ দেখাই গৈ আছোঁ ধামাকা হ'বলৈ গৈ আছে কলেজত চাই থাকা ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰি থাকিব আৰু আজি যিহেতু 5 ছেপ্টেম্বৰ মানে টিচাৰ্ছ ডে স্কুলত টিচাৰ্ছ ডে পাতিছে আমাৰ কলেজতো টিচাৰ্ছ ডে পাতিছে সেইকাৰণে দেৰি হৈছে আৰু 9:30 বাজিলে চ' সোনকালে যাব লাগিব যিহেতু সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন সেইটো কাৰণে শিক্ষক দিৱস হিচাপে পালন কৰা হয় হেপী টিচাৰ্ছ ডে তাৰপিছত আপোনালোকৰ কলেজৰ দেখুৱাই আছোঁ টিচাৰ্ছ ডে এতিয়া ফাইনেলি বাইপাছ পালোহি বাইপাছৰ পৰা আমি বাওঁহাতে যাব লাগিব সোঁহাতে গ'লে গুৱাহাটী নগাঁও সেইপিনে যাবলৈ আমি এতিয়া ডিব্ৰুগড় তিনিচুকীয়া ফালে যাব লাগিব আমি বাওঁহাতে উঠিলোঁ আৰু এতিয়া আমি ফাইনেলি কলেজখন পাৰ হৈ গ'লোঁ মানে এতিয়া আমি কলেজ নোসোমাওঁ এতিয়া ফাৰ্ষ্টে আমাৰ মানে নোৱে চাৰ্ট এখন কিনিব সেইটো কাৰণে চাৰ্টখন কিনি তাৰপিছত আপোনালোকক কলেজখনৰ ভিতৰত টিচাৰ্ছ ডেটো দেখুৱাম এতিয়া চাৰ্টখন কিনি লওঁ ইমান স্পীড চাৰ্টখন মানে STC অঁ STCৰ ওচৰতে কিনিম এতিয়া চব পাৰ হৈ ল'লোঁ ইয়াৰ পৰা সোঁহাতেদি তাৰপিছত বেছিটো নাই আৰু চাৰ্টখন কিনি তাৰপিছত ঘূৰি আহি টিচাৰ্ছ ডে আপোনালোকক হাই ব্ৰ হাই এইখিনি আমাৰ বাছ ষ্টেচন ফাইনেলি STC বাছ ওচৰলৈ পাই গ'লোঁ এতিয়া মোৰ দোকানত মোৰ চাৰ্টখন কিনিব গৈ আছোঁ মোৰ চাৰ্টখন কিনি লওঁ চ' এয়া মোৰ দোকানখন ফাইনেলি দোকানত পাই গ'লোঁ ভাল পাইছোঁ দেই মোক বন্ধ দি দিলে ইয়াত দেখিছে চেণ্ডেল ওলোমাই থৈছে বিভিন্ন ধৰণৰ চেণ্ডেল পোৱা যাব তাৰপিছত চাৰ্ট তাৰপিছত পেণ্ট চাৰ্ট বহুত এইখন চাৰ্ট লৈ ল'লে নুৱে এখন চাৰ্ট পিন্ধি এতিয়া কলেজলৈ যাম চ' গাইজ ফাইনেলি নুৱে চাৰ্টখন ল'লে চাৰ্টখন পিন্ধিলে দেখিছে ন ধুনীয়াই লাগিছে আৰু চ' এতিয়া বেয়া লাগিছে নি এই ধুনীয়া মজা এতিয়া যাওঁ কলেজলৈ চ' এতিয়া আমি ফাইনেলি গৈছোঁ আৰু কলেজলৈ বুলি এতিয়া যাত্ৰা আৰম্ভ কলম দুডালমান কিনি লওঁ টিচাৰ্ছ ডে কাৰণে দিবৰ কাৰণে চ' দুডাল তিনিডালমান কিনি লওঁ চ' তাৰপিছত কলম দিয়ক কলম
চাইডাল দি দিয়ক 10 টকীয়া কলম লৈ লৈছোঁ চাইডাল ব্লেক দিব নাই হা ব্লু হ'লে দিয়ক ভাল কলম চাইডাল লৈ ল'লোঁ তাৰপিছত এতিয়া আমি কলেজ সোমাইছোঁগৈ আৰু এতিয়া আমাৰ কলেজখন ফাইনেলি পাই গ'লোঁ তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰ এইটো ৰুমৰ গেটখন হয় কিচেন হয় কিমান ধুনীয়াকৈ সজাইছে চ' আৰু এইখন ইউৰেকা আমাৰ মেগাজিনখন এইটো উদ্বোধনী কৰিম তাৰপিছত ইয়াত ধূপ চুপ চাকি তাকি জ্বলাব আৰু হয় নাই হয় কেনেকুৱা এয়া আমাৰ ডিপাৰ্টমেণ্টৰ চব দীপজ্যোতি হাই মোক কি লিখিছ কি লিখিছা কি লিখিছ ঠিকে আছে তই বনাইছ নে মজা সেই সৃষ্টি আৰু প্ৰিয়ংকা কিন্তু বহুত ধুনীয়া লাগিছে আকৌ দেই মেখেলা সঁচাকৈ বহুত ধুনীয়া লাগিছে কিয় এইটো পিন্ধিব লাগিব নেকি পিন্ধিব লাগিব ইয়াত এনেকৈ পিন্ধিব লাগিব এনেকৈ আমাৰ চেনিৰাম হয় চেনিৰাম এইজন ইকনমিক্স ডিপাৰ্টমেণ্ট তাৰপিছত ইকনমিক্স ডিপাৰ্টমেণ্টে এইটো আমাৰ ৰুমটো এইটো হাই দেৱাশিষ এইটো আমাৰ দেৱাশিষ আহিব এতিয়া ধুনীয়া ছোৱালী হয় তাৰপিছত এইটো আহিছে অংকুৰ আহিছেগৈ এই নধৰা আহিছে নধৰা ক'ত গৈছিলি আমাৰ অহিৰণ আহিছে অহিৰণ আহিব এতিয়া তাৰপিছত এইটো লামা তো আজি লামা কিন্তু ধুনীয়া লাগিছে দেই তো হিৰ' যেন লাগিছে এয়া আৰম্ভণি হৈছে আৰু এয়া চাকিত তেল ঢালিছে আৰু কোনে হেৰি কৰিছে দেখাই দে আকৌ অঁ এয়া সৃষ্টি এবাৰ চাই দিয়া আকৌ ইয়ালৈ প্ৰিয়ংকা আজি কিন্তু বহুত ধুনীয়া লাগিছে আৰু দেই লৈ যাওঁ লাগিছে এতিয়া আমাৰ ইউৰেকা হয় মেগাজিন তাৰপিছত এইটো আজি উদ্বোধনী কৰিব প্ৰিন্সিপাল মেমে আপোনালোকক দেখুৱাই আছোঁ ফটোগ্ৰাফাৰী হয় আপোনালোকে যদি ফটো শ্বুট কৰিব বিচাৰে তেতিয়া জিয়ালক কণ্টেক্ট কৰিব পাৰিব মোক কণ্টেক্ট কৰিলে আপুনি জিয়ালক পাই যাব কিন্তু ইউটিউবত হাই কৰি দিয়া চ' গাইজ ফাইনেলি এতিয়া আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব আৰু চব ছাৰ বাইদেউ আহিলে প্ৰিন্সিপাল মেম আহিলে চ' মেগাজিনখনো এতিয়া ভিতৰত কাটিব আৰু 5 ছেপ্টেম্বৰ আমাৰ সমগ্ৰ দেশবাসীয়ে আজিৰ দিনটোত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে জনাব আমাৰ বিভাগৰ দয়ালজ্যোতি বৰাই চ' গাইজ এতিয়া আমাৰ মেমক সম্বৰ্ধনা জনাইছে আমাৰ প্ৰিন্সিপাল মেমক সম্বৰ্ধনা জনাই আছে আমাৰ দয়ালজ্যোতি বৰা লগতে আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় বাইদেউ শ্ৰদ্ধা জনাব আমাৰ জিয়াউল আহমেদে এতিয়া জিয়াউল আহমেদ এতিয়া সম্বৰ্ধনা জনাই আছে আমাৰ ডিপাৰ্টমেণ্টৰ ছাৰক শংকৰমুখীয়ে এতিয়া সম্বৰ্ধনা জনালে আমাৰ প্ৰিন্সিপাল মেমে এতিয়া আৰম্ভ কৰিছে আৰু চাকি জ্বলাই লৈছে ক'ত গৈছিলে
আৰু এতিয়া আমাৰ মেমে এটা পিঠা কাটিছে কেলেমা উদ্বোধনী কৰি দিলে ইউৰেকা শিক্ষক দিৱসৰ পবিত্ৰ মুহূৰ্তত সকলোলৈকে শিক্ষক শিক্ষয়িত্ৰীসকললৈ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আদৰ্শৰে যাক লৈ আজি আমি গৌৰৱবোধ কৰোঁ যিখিনি গুণক লৈ আমি আজি গৌৰৱবোধ কৰিছোঁ শিক্ষক সমাজৰ পৰা এজন বিশেষ ব্যক্তিয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ পদত অলংকৃত হ'ব পাৰিছিল আৰু বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যাপক ছাত্ৰ ছাত্ৰীসকলে আজি এই বিশেষ দিনটোত অৰ্থবিজ্ঞান বিভাগৰ যিখন পাচি পত্ৰিকা উন্মোচন কৰি উলিয়ালে যিসকল ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰিলে তেওঁলোকৰ ত্যাগ আৰু কষ্ট শলাগ লৈছোঁ আৰু সময় হ'ব তেখেতে ছাত্ৰ জীৱনত কেনেধৰণৰ দায়িত্ববোধ আছিলে কেনেধৰণৰ কৰ্তব্য সম্পাদন কৰিছিলে এটা সৰু পৰিয়ালৰ পৰা দুখীয়া পৰিয়ালৰ পৰা কেনেদৰে একাগ্ৰতাৰে দৈনন্দিন পাঠ আয়ত্ব কৰি আৰু লগতে কি কৈছিলে গীতাখনক তেওঁ সাৰথি হিচাপে লৈছিলে আৰু এই গোটেইখিনি কাৰ পৰা পাইছিলে মাকৰ পৰাই শিক্ষাখিনি পাইছিলে এই সকলোবিলাক দিশত ছাত্ৰসকলে যাতে ৰাধাকৃষ্ণনৰ জীৱনৰ সেই মহান মনীষাজনৰ ছাত্ৰ জীৱনৰ যিখিনি দায়িত্ববোধ বা কৰ্তব্যবোধ বা সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা সেই সকলোখিনি যাতে তোমালোকে পালন কৰা তাৰ প্ৰতি আহ্বান জনালোঁ আৰু এই দুআষাৰকে কৈ আজি এই পবিত্ৰ দিনটোত So guys, finally আমাৰ ইউৰেকাৰ এটা মেগাজিনখন উন্মোচন কৰা হৈ গ'ল তো এতিয়া আমাৰ ছাৰ বাইদেউ চাহ খুৱাব ভিতৰলৈ লৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব সেইকলৈকে তাৰপিছত ভিতৰলৈ সোমাই গৈছোঁ তো ভিতৰলৈ সোমাই ইয়াত মই ৰুমৰ ভিতৰত আছোঁ আৰু ছাৰ বাইদেউহঁতক ৰুমৰ ভিতৰলৈ নিলোঁ চাহ তাহ খাবৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালী চব আছে এতিয়া চাহ বনাইছে নেকি চাহ বনাই আছে এইটো কি এইটো আমাৰ মিঠাই চিঠাই বিস্কুট চ' চাহ বাইদেউক খুৱাব লাগিব বনাইছে দেৱাশিষ আৰু প্ৰিয়ংকা তাৰপিছত সৃষ্টিয়ে চাহবোৰ লৈ যাব লাল চাহ নে গাখীৰ চাহ লাল চাহ ঠিক আছে তাত সোমাইছোঁ তাৰপিছত চাহ বাইদেউ চাহ মাতিছোঁ ঠিক আছে ছাৰ হেপী টিচাৰ্ছ ডে ছাৰ হেপী টিচাৰ্ছ ডে তাৰপিছত এতিয়া চাহৰ ব্যৱস্থা কৰি আছে मारो मुझे नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या हाँ हेपी टीचर्स डे প্ৰিয়ংকা এইটো লগাচোন জান লগা এতিয়া টিচাৰ্ছ ডে নিচিনাকৈ লাগিছে লগতো ধুনীয়া লাগিছে চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰি থাকিব আৰু মোৰ আৰ্ট কৰা সৰ্বপল্লী ৰাধাকৃষ্ণৰ ছবিখন ইয়াত লগালোঁ তুমি কিন্তু চিম্বলটো ভাল লাগিছে মজা কেক আনিলে চ' গাইজ এতিয়া আমাৰ টিচাৰ্ছ ডে কাৰণে কেক আনিছে এইটো জন্মদিন সেইটো কাৰণে এতিয়া কেক কাটিম কেক কটাটো আপোনালোকক দেখা আছোঁ আমাৰ মানে ওৱান মেগাজিনখন আজি উন্মোচন হ'ল আনুষ্ঠানিকভাৱে উন্মোচন তাৰ কাৰণে তোমালোকক ধন্যবাদ দিছোঁ আৰু মোৰ বহুত কষ্ট হ'ল কিন্তু তোমালোকে স্বীকাৰ কৰা তোমালোক সকলোৱে বহি প্ৰিন্সিপাল মেম আহিলে বিদ্যুৎ ছাৰ কথা কোনে কৈছিলে কি কাৰণে
তেওঁ এটা সাধাৰণ পৰিয়ালত জন্ম হৈছিল আৰ্থিক অৱস্থা ইমান টনকিয়াল নাছিল প্ৰথম তেওঁ ক'ত জন্ম হৈছিলে মাদ্ৰাজৰ এখন সৰু গাঁৱত 1909 চনত দৰ্শনৰ ওপৰত PhD কৰিছিলে আৰু বিশ্বৰ অকল ভাৰতবৰ্ষৰে নহয় বিশ্বৰ বিভিন্ন দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত তেওঁ সেই বিশ্ববিদ্যালয়ৰ ওপৰত বিভিন্ন বিষয়ৰ বক্তৃতা দিবলৈ আমন্ত্ৰণ কৰিছিল আৰু সেই বক্তৃতাবোৰ ইমানেই তত্ত্বগধুৰ আছিলে সেই বক্তৃতাৰ সমপৰ্যায়ৰ বক্তৃতা Happy birthday. লক্ষীয়ে কোৱা তোমাকে কৈ দিছোঁ কোৱা সৰুকে দিছোঁ নিনি খাই থাকা মই কাটি দিছোঁ গোটেই আমি কাটি দিওঁ দিয়ক মেম নাই নাই মজা कितना लगी ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ केक सेक लगा दिले याद कोई बात नहीं हम तो चूतिए हैं दोबारा ट्राई करेंगे और क्या बहस और कोई काम है हम पे रेजिस्ट्री चला सा कितना लगी আছে তো ইয়াত ফার্স্ট ফাইনালি আমার কেক কটা হৈ গল এতিয়া দেখিছেন কেক সেক লাগি এতিয়া মুখখন ধুই লওঁ সো গাইস ফাইনালি এতিয়া আপোনালোকক দেখালো যাওঁগে আৰু কলেজৰ পৰা সো গাইস ফাইনালি ভিডিঅ'টো আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো এতিয়া মই কলেজৰ পৰা ঘৰলৈ যামগে আৰু যিটো দেৰি হৈছে সেইটো কাৰণে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু মই আপোনালোকৰ কাৰণে ধামাকা ভিডিঅ' লৈ আনিম সো আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব সো বাই বাই থেংক ইউ